তো ফ্ৰেণ্ড মই আছোঁ মহাপুৰুষ মাধৱদেৱৰ জন্মস্থানত। বলক আপোনাৰ মাধৱদেৱৰ জন্মস্থানৰ সকলো পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম। তো ফ্ৰেণ্ড বৰ্তমান আহি আমি উপস্থিত হৈছোঁ মহাপুৰুষ মাধৱদেৱৰ জন্মস্থানত। বলক আমি মহাপুৰুষ মাধৱদেৱৰ জন্মস্থানৰ সকলো পৰিৱেশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো ফ্ৰেণ্ড দেখিবলৈ পাইছে এয়া প্ৰাচীন কালৰ এটি মন্দিৰ নামঘৰ ষ্টাইলত আৰু এই গুৰুগৃহ। আৰু বলক মহাপুৰুষ মাধৱদেৱে শান্দা এটি কুঁৱা দেখাবলৈ বিচাৰে আপোনালোকক। বলক কুঁৱাটো চাই তো ফ্ৰেণ্ড এইটো কোৱা মহাপুৰুষ মাধৱদেৱে নিজে খন্দা বুলি জনা যায়। তো বলক আৰু অলপ আগবাঢ়ি গৈ সকলো পৰিৱেশ চাম আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো ফ্ৰেণ্ড চাই লওক কি সুন্দৰ পৰিৱেশ। আৰু যোনে যোনে মহাপুৰুষ মাধৱদেৱৰ জন্মস্থানলৈ আহিছে তেওঁলোকে জানেই কিমান সুন্দৰ পৰিৱেশ। আৰু যোনে যোনে নাই অহা মই কৈ দিছোঁ ক'ত আছে মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান। মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান আছে লখিমপুৰ জিলাৰ নাৰায়ণপুৰত। আৰু নাৰায়ণপুৰৰ লেটেকুপুখুৰী নামৰ ঠাইত মহাপুৰুষ মাধৱদেৱৰ ইয়াত লেটেকুপুখুৰী সুন্দৰ পুখুৰী এটি। বলক আগৰ পৰিৱেশ চাবলৈ যাওঁ। তো ফ্ৰেণ্ড নামঘৰৰ ভাগ দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। মই ভিতৰলৈ সোমাই নেদেখাওঁ, বাহিৰৰ পৰা দেখাম। এয়া সন্মুখত দুটা হাতী সুন্দৰকৈ সজোৱা আছে। এয়া ভিতৰৰ ভাগলৈ নেদেখাওঁ আপোনালোকক। তো ফ্ৰেণ্ড দেখিলেই কি সুন্দৰ পৰিৱেশ। যদি আপোনালোক অহা নাই নিশ্চয় আহিব, আপোনালোকৰো ভাল লাগিব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এটা লাইক কৰি দিব। আৰু আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, লগতে অলপ শ্বেয়াৰ কৰি দিব। আপোনালোকৰ আশীৰ্বাদতে আগবাঢ়ি গৈ আছোঁ আৰু এনেদৰে আগবাঢ়ি যাব পাৰিম। আৰু আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভাল লাগিলে নিশ্চয় লাইক কৰিব। থেংক ইউ।